22 ছেপ্টেম্বৰত ৰাজ্য কঁপাই যোৱা কল্পনা চৌধুৰী নামৰ মহিলাগৰাকীৰ ফেচবুক লাইভ ভিডিঅ' সম্পৰ্কে ৰঙিয়া পলিক্লিনিক এণ্ড নাৰ্ছিং হোম কৰ্তৃপক্ষৰ সংবাদমেল সম্বোধন ৰঙিয়া প্ৰেছ ক্লাবত। ফেচবুক লাইভে যিখিনি ৰঙিয়া পলিক্লিনিক আৰু নাৰ্ছিং হোমৰ ওপৰত এলিগেশ্যন লগালে সেইখিনি হস্পিটেল কৰ্তৃপক্ষই সম্পূৰ্ণভাৱে মিছা বুলি ক'ব বিচাৰিছোঁ আৰু যিহেতু এই গোটেই কথাখিনি কোৰ্টত অলৰেডি চলি আছে, গতিকে ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে, যিটো সঁচা সেইটো মিছা সেইটো আমাৰ বিশ্বাসত মহিলাগৰাকীৰ অভিযোগ সম্পূৰ্ণ মিথ্যা। ডক্টৰ বেদশ্ৰী কাশ্যপ তথা নাৰ্ছিং হোম কৰ্তৃপক্ষৰ মহিলাগৰাকীয়ে বিল পৰিশোধ নকৰি আৰক্ষীৰ পৰা হাত সাৰিবলৈ মিছা আশ্ৰয় লৈ নাৰ্ছিং হোম কৰ্তৃপক্ষক বদনাম কৰিবলৈ অপচেষ্টা কৰা বুলিও সংবাদমেলত প্ৰকাশ কৰে। তেখেতকো আমি গোচৰ দিছিলোঁ। তেখেতে আমাৰ অন ডিউটি ডক্টৰ আৰু অন ডিউটি যে ষ্টাফ আছিলে আহি হস্পিটেলত তেখেতে আমাৰ মিছবিহেভ কৰিছিলে। সেইটো কাৰণে লগতে যেনে আমাৰ বিল পৰিশোধ কৰা নাছিলে, সেইটো কাৰণে আমি গোচৰ মানে কিছু সময় লাগিব আমি যাব তেনেহ'লে সেনেকৈ আমাৰ পিছত আহি বিল পে'মেণ্টটো কৰি থৈ যাম। আমি মোটামুটি 10 সপ্তাহমান সময় লৈছোঁ বা এজন হস্পিটেলৰ ষ্টাফক অন ডিউটি যদি মিছবিহেভ বা শাৰীৰিকভাৱে বা এনেকুৱা যদি গাড়ী গালাজ কৰে আৰু সেইটো এটা গ্ৰেভিয়াছ ক্ৰাইম হয়, চবেই জানে। সেইটো কাৰণে আমি গোচৰ দিছোঁ। তেখেতৰ আমাৰ তাত তেখেত আহি আমাৰ হস্পিটেলত এডমিশ্যন হৈছিলে এটা পিছত। ৰঙিয়াৰ পৰা চৈয়দৰ মুস্তাফা আহমেদৰ ৰিপৰ্ট নিউজ।